গাইজ মানে দুপৰীয়া আৰম্ভ কৰিছোঁ এই ভিডিঅ'টো। সকলোকে স্বাগতম জনাইছোঁ মোৰ সৰু সুৰা ভিডিঅ'টোলৈ। আজি মোটামুটি গাইজ কি দেখুৱাব পাৰোঁ গম নাপাওঁ, ভিডিঅ'টো আৰম্ভহে কৰিছোঁ মাত্ৰ। এতিয়া মেইন কথা ঔষধ আনিব লগা আছে। ফাৰ্মাচীত যাব লাগিব। আৰু কি দেখাব পাৰোঁ চাই থাককচোন। মই মুখ হাত ধুই ভাত খাই কেনে লগ পাই আছোঁ দিয়ক। পানী খাই লোৱা হৈ গ'ল। দিগন্তক ফোন মাৰিছিলোঁ, দিগন্তই কৈছে যাব পাৰিম বুলি। একলগত গৈ পিনে কি জেগা দেখুৱাব পাৰোঁ আজি আপোনালোকক সেইটো দেখুৱাম আৰু। গাইজ মানে এতিয়াও ভালকৈ ডিচিশ্যন হোৱা নাই ক'লৈকে যাম। তাৰ ঘৰলৈকে যাই পিনে ডিচিশ্যনটো ল'ম আৰু যাম। তেতিয়ালৈকে সিহঁতৰ ঘৰত লগ পাই আছোঁ দিয়ক। দিয়ক এমটি কিনো ভিডিঅ' ডাঙৰ চাই বেছি নহয় দিয়া, ৱাচ টাইম কমি যাব। গুড মৰ্ণিং সকলোকে। গুড মৰ্ণিং নহয় মানে ইভিনিঙে হৈ আছে। ভিডিঅ'টো আপোনালোকে চাই আছে ৰাতিপুৱা, সেইকাৰণে গুড মৰ্ণিং বুলি কৈছোঁ। বাকী হ'ব ভিডিঅ' কৰিব নালাগে। গাইজ আমি আহি কেনে ইয়াতে সিদ্ধান্ত হ'ল যে আমি নাওকাটা পাৰ্কখনৰ দিশত একপাক যাওঁ, বহুত দিন যোৱা নাই। সেই চাইডে বলক তেনেহ'লে তালৈকে যাই কেনে লগ পাই আছোঁ আৰু মাজে মাজে চিনেমেটিক শ্বটবিলাখান দি আছোঁ। তাক অলপমান চাই লওকচোন গাইজ কেনেকৈ কৰি আছে। ব্লগিং কৰিছে, ব্লগিং গাইজ। ব্লগিং কৰি আছে। গাইজ ইউটিউবাৰ হাফ পেণ্ট মাৰি আছে গাইজ। ইউটিউবাৰ গাইজ হাফ পেণ্ট মাৰি আছে। পালোঁ দিয়ক কিবাকে পাৰ্কখনলৈকে। গাইজ এতিয়া মানে আগতে এটা ভিডিঅ' দিছিলোঁ মই, ভিডিঅ'টোত মানে ইমান এটা খাচ নাছিল। আজিৰ ভিডিঅ'টোত মোটামুটি এনেকুৱা চাফা বনাইছে মানে। আপোনাৰ গুটকাৰ পেকেটো পাৰ্মিশ্যন নাই ইয়াতে আনিবৰ কাৰণে। আগতেতো এইগিলাখান মদৰ বটল ক'ত কি য'তে ত'তে পেলাই থৈ দিছিলে। গাইজ মানে কি ক'ব আৰু। গাইজ এটা বস্তু দেখা পাইছোঁ আমি। দিগন্ত বস্তু এটা দেখা পাইছোঁ। এইগিলা বস্তু থাকিব নালাগেতো। এইগিলা বস্তু ইয়াৰ তলত এইগিলা বস্তু থাকলে কিবা পাৰ্কখন কিবা উন্নতিৰ পথে নাযায়। এইগিলা বস্তু ডাষ্টবিনত পেলাই দিব লাগেতো। এটা ডাষ্টবিন আছে, ডাষ্টবিনত পেলাই দিব লাগে। গাইজ এইগিলান বেয়া কথা। এইগিলা ভাল পৰিৱেশত, ফ্ৰেছ পৰিৱেশত আনি কেনে এইগিলাখান বস্তু পেলাই কেনে থৈ যোৱা। গাইজ এইগিলা পাপ লগাৰ বৰাবৰ কথা হয় না। গাইজ পাৰ্কখনত এইবাৰ ভিতৰ চাইডে যাম। অকণমান ৰেষ্ট লৈছোঁ, বহুত দূৰ খোজকাঢ়ি আহিলোঁ। গাইজ মানে খোজকাঢ়ি অহা নাই গাইজ আমি। খোজকাঢ়ি অহা নাই ইমান ওখ হিমালয় পৰ্বত পৰ্বত হেৰি কৰা আনিছোঁ। গাইজ বিশেষকৈ 20 টকাকৈ লৈছে টিকেট। এইটো বহুত লৈছে। কাৰণ গাইজ কি হৈছে আপোনালোক আমি আগতে চাইকেল এখন লৈ আছিলোঁ যোৱা আজি পাৰ্কত দি যাওঁ আহিলোঁ। কিন্তু আজি গাইজ অহাৰ লগে লগে কি হৈছে, মই মানে উদ্বোধন হোৱাৰ পৰা অহা নাছিলোঁ। আগতে একদিন আছিলোঁ মই ভিডিঅ'ত দেখোঁতে আকৌ নাছিল, পইচা আকৌ নাছিল। আপোনালোক সোমাই আছোঁ ডাইৰেক্ট দেখা পাইছে। কিন্তু আজি আছোঁ নাই, টিকেট কৰিব লাগিব নহ'লে সোমাব নাতে। টিকেট কৰিছোঁ, বাছ আছোঁ, কথা নাই। 20 টকা গৈছে, কথা নাই। যাতে জেগাটো চাফাকৈ ৰাখিছে। সেইটোৱে আৰু। গাইজ এতিয়া ভিতৰত যাই কিনে দেখুৱাই আছোঁ ৰ'ব। বকে মানে গাইজ তাৰ ভিডিঅ'ত চাবচোন এনেকুৱাকৈ বকে মানে। গাইজ পগলো সেনেকৈ নবকে, ইমান বকে গাইজ। এইটো গাইজ গাইজ পিছফালে আহি আছে, পিছফালে ইমান বকে গাইজ। এইটো গাইজ নন ষ্টপ বকি থাকে গাইজ। পগলাৰ নিচিনা বকে গাইজ, পগলাৰ নিচিনা বকে। ডেঞ্জাৰ বকাত ভাল, তেল মাৰাত। গাইজ বলক পাৰ্কখন
জেগা আহি পাইছোঁ খানা খোৱা জেগাটো তো মানে গাইছ এইখিনি আৰু খানা খোৱা জেগাটো চ' ইমান এইখিনি আছে এই চাইডে আছে চ' চাইড দিয়ে অলপ এইখিনি জেগা ইয়াতে খানা খাম আমি ইয়াতে আপোনালোকে এনেকৈ বগৰী লাগিলে বগৰী ছিঙি আনিব পাৰিব মানে একদম বগা মাটিৰ ফিল্ডটো দিছে আপোনালোকে একদম খাব পাৰিব আপোনালোকে বগৰী লাগিলে তাই পকা পকা বগৰী খাব পাৰিব আপোনালোকে বগৰী তলে তলে আপোনালোকে খানা খাব পাৰিব আপোনালোকৰ একদম ভাল জেগা আৰু একদম বতাহ বঢ়িয়া আছে কাষত নদীটো বৈ গৈছে আপোনালোকে দেখা পাইছে শুক্লে নদী যোনটো আমাৰ কাষতে আছিল তো গাইছ মই আপোনালোকক কৈছিলোঁ নাই আগতে চ' সেয়ে আৰু দিয়ক মানে আজিৰ ভিডিঅ'টো ভাবিছোঁ এইখিনিতে শেষ কৰিম চ' যদি চাই কিনে ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব আৰু আপুনি ভিডিঅ'টো কোনটো ঠাইৰ পৰা চাই আছে এইটো এটা সৰুকৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনালে হয়